মানুহবোৰ যে কান্দ আৰু দেই মই এমাহ নাথাকোতে বাৰু এই সীমাৰ পৰা এইখিনি পাবলৈ জাৰাখন যে মই দিয়াবোৰেহে গম পায় ইফালে আকৌ বংশ মানুহ দেখিছনে বাৰু মাটিক লৈও মানুহ ইমান হিংসাও এইফালে বংশ পৰিয়াল বাৰবি কেতিয়া আহিলা তুমি কালি পালেহি পৰা ৰাতি কালি আহিলা নি ই আহিছে নেকি আহিছে একেলগে আহিছো শুনি আছে এতিয়া কিহত আহিলা ট্ৰেইনতে আহিলো পাই হয় নি কি হ'ল ইমান মন চন মৰি থকা নিচিনা যে কিবা মনোমালিন্য লাগিলে নি ঘৰত কিনো কব নব দেখিছেনে বাৰু মই নাথাকোতে কি হ'ল এই তাৰ সীমাৰ পৰা আকৌ জাৰাখন ইয়াৰ পালেহি মানুহবোৰ কৰিব লাগে নে বাৰু এতিয়া লাগিবলৈও বেয়া আৰু কবচোন ঘৰত মানুহক ক'ব লাগিব ময়ো নাছিলো ন গম পোৱা নাই মই এমাহ ট্ৰেইনিঙতে গৈছিলো আজি আহিছো লোক মানে পলিপা আহোগে যাওক মেলা মেলা দে ঠিক আছে ভাইটি ৰবাচোন ৰবা নব কওক এই জেওৰাখন কোনে দিলেও এই জেওৰাখন কালি গৰু সোমাৰ কাৰণে দি দিয়া মানুহ এটা লগাই হয় নি কিন্তু কেছটা হ'ল গম পোৱা নে কওকচোন এই বাৰবি নবৌৱে কথাটো মোক বেলেগ ঘৰত ক'লে এই কিবা এই জেওৰাখন এই সীমাটোৰ পৰা হেনো কিবা অগা পিছা হৈ আছে এইটো আমাৰ সীমাতে আছে তো হয় নি কেনেকে কথাটো ক'লে পাই এইটো আপুনি ভাবি থাকিবলৈ বাদ দিয়ক এইটো দাদা আহিলে চব ওলাই পৰিব এইটো আমাৰ সীমাতে আছে তেতিয়াহ'লে বাৰু ঠিকে আছে মোক খালি সুৰত বেলেগ ভুৰটো বেলেগকে ক'লে তাই নাই এইটো আমাৰ সীমাতে আছে জেগা ঠিক জেগাতে দি থোৱা হ'ব বাৰু দিয়া আহি লওক তেওঁ হ'ব অথনি ভাইটিয়ে কথাখিনি ক'লে কিন্তু মই সেইটো নাভাবো নিশ্চয় কিবা এটা গড়বড় আছে আমিতো ইয়াত নাথাকোৱে পিছলে কিন্তু ইটো থাকিব ইয়াত পিছত ইটো অজলা একোৱে নাজানে আমাৰ এইটোৱে ময়ে থান ঠিক লগাই যাব লাগিব আমাৰ এইবোৰতো খবৰেই নাই মাটি বাৰী লৈ একোৱে খবৰ নাই মইহে যাব লাগিব কিবা এটা কৰি থৈ আহিব লাগিব আৰু ইহঁতৰ এইজনী অকল মাটিতে আকাল আৰু দেই মাটিতে আকাল এই মতা মানুহৰ পৰা একো কোনো কেছেই নাই এইজনীহে ঘৰৰ পৰা লৈ আনিছিলে নেকি জানো মাটি সোপা অকল মাটিতে থাকে অকল সীমা মাটি মই কিবা এটা ব্যৱস্থা ল'ব লাগিব ভালকে ল'ম এইবাৰ যাওঁ হেৰি ৰ'ব চফা অকমানকে কৈ থৈ আহোঁগে ফেঞ্চিং দিলেহে ভাল হ'ব ইয়াত জেওৰা দিলেতো ভাঙিয়ে থাকিব মইতো যামগে বাৰু দুদিন এদিন থাকি পেলাই মানুহজনৰ ওচৰলে ডিউটি কথা আছে মোৰ তাৰ আগতে ইয়াত থান ঠিক লগাই যাব লাগিব যাওঁ A few moments later. নবৌৱে কি কৰিছ মই ভাবিছিলো কিবা ওলাল কিবাচোন মই ভাবিছিলো নবৌ ঠাণ্ডা হবলা নাই মোতকৈ একো চৰাহে নবৌহঁতৰ দেওৰাটো অকল আজলা কৰে ভাবিছিলো নবৌহঁত কামৰ খাদ্য বাহিৰত থাকে কিন্তু নাই নহল মই ভাবিছিলো মাটি অলপ ঠেলি নি পেলাই আমাৰ ফালে কৰিম কিন্তু সেইটোও নহল আজি দিম আজি হেকাৰীক কি কৰিছে আপুনি এইবোৰ কাইলৈ মানুহ মাতিছো ইয়াত এই জেওৰা দিলে ভাগে নহয় আৰু হেৰি কিমান হাজিৰা দিবা আৰু সেই জেওৰা দি সেইকাৰণে কাইলৈ ফেঞ্চিং দিম কিহৰ ফেঞ্চিং দিয়ে আপুনি ফেঞ্চিং দিম ৱাল বেৰি দিম কি বুলি ভাবিছে মাটি বাৰী ভাগ নোকোৱাকে তুমি হেৰি ৱাল দিবলৈ আহিছা আপুনিও কেনেকৈ ফেঞ্চিং দিম বুলি ভাবিছিলে মাটি বাৰী ভাগ নোকোৱাকে শুনাচোন তুমি অহা কেইদিন হৈছে তুমি যে মাটি বাৰী ক্ষেত্ৰত লাগিলাই আপুনিও কেনে লাগিছে মই কেলে নালাগিম আকৌ মোৰ এই দেওৰটোৰ কাৰণে মই চিন্তা কৰিব লাগিব জানো হা আপোনাৰহে দেওৰ আছে নি আমাৰ চাৰিটা আছে আমাকো লাগিব মাটি আপুনি কি বুলি ভাবিছে নিজকে এতিয়ালৈকে মাটি বাৰী ভাগ হোৱা নাই আগতে এইবোৰ ফেঞ্চিং মই দিয়া বুজিছা আপুনি দিয়কচোন ফেঞ্চিং আজি মোক খুলিব ন মোৰ নাম ইমান টাও নাই ইমান টাও মতা মানুহকেইটা খাবই নাই কাপোৰ মেলিবলৈ আহিছে তাই কাপোৰ মোক মেলিবলৈ তই ল মোক মাটি লাগিব 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 কি হয় মাটি লাগে তোক বৰ মাটি লাগে একদম কাজিয়া লাগিব লাগে না ৰাম ৰাম ইমান সন্ধিয়া লগানো এতিয়া কিহৰ ইমান কাজিয়া লাগিব লাগে মইতো ভালে পাওঁ কাজিয়া লাগিলে চাই মই ভালে পাওঁ খাও না ইহঁতৰো কি লাগিছে সন্ধিয়া সময়ত সোমাই যাওঁচোন সন্ধিয়াই হ'ল পাই মাটি বাৰী পৰা লাগিছে তুমিও বৰ কাজিয়া চাই ভাল পাওঁ কাজিয়া চাই পেলাই কিবা এটা বুজাবগে পৰা নাই মই নোৱাৰোগে বুজাব তুমি যোৱাচোন সঁচাকে দেই তোমাৰ ফালেও নালাগে তুমি হ'ব দিয়া চা বেছি তুমি নকৰিবি এই মাটিৰ কাৰণেতো জেলত ভাত খুৱামগে গম পাইছা না তাই মোৰ জেলৰ ভাত খাই চাওঁ ভুল কি হল তহঁতৰ এই দেখিছে দে মাটি কাৰণে ইয়াৰ ৱাল দিয়ে হেনো মাটি ঘৰ ঘৰাই নাই তাৰ ৱাল দিয়ে হেনো তাই মোৰ নিজৰে হাঁহি উঠিছে তহঁতৰ মাক ককাই ভাই লৈ বা মই একোৱে নকওঁ তথাপিও এই বোৱাৰী ছোৱালী এইবোৰ মাটি বাৰী লৈ মানুহ চবেই চাইছে হেৰৌ ভাষা চব তাই
দুইজনী সোধা নহয় বা এম এ পাছ তাই তহঁতৰ লগত নোৱাৰিমে তহঁতে এটা কাম কৰিবিচোন এইবোৰ ইয়াতে থাক মতাবোৰক মাতি আনি এইবোৰ সীমা জোখ লৈ এইবোৰ একো নাজানে ৱাল দিয়ে বিল্ডিং বনাই কি হ'ব তৌ ঘৰলে যা এইবোৰ মাটি বাৰীলৈ লাভ নাই আজি আছে কাইলে নাই মাটি এহাত লৈ ডাঙৰ মানুহ নহয় তোকো কৈছো তাইক বুজাও ভালকে নহ'লে তোকো বুজাইছো দুইজনী কথা কৈছিলো নে নিজে ফেঞ্চিং দেখি আপুনি আহি পেলাই মোক ভৰে লাগে পাই তহঁতৰ ৰাস্তা চুনহাৰী হয় গম পাইছ বেছি দংচন নকৰিবি ঘৰলে যা আৰু এইবোৰ মাটি বাৰীলৈ থাকিবিনো কেইদিন হে নিমে নিও নিনো মোৰ কথাই মোক কৃষ্ণ এই ৰাস্তা মানুহ চাব তুমি ঘূৰি চাইছে হে যিমানে মোৰ কথাহে হ'ব চোৱা বোৱাৰী তুমি এইবোৰ কাপোৰ কানি লৈ ঘৰলে যোৱা আৰু তুমিও ঘৰলে যোৱা মই নাথাকো নহয় মই এতিয়া এটা কাম কৰিবা চা মই ভালদৰে কৈছো মতা কেইটাক আনিবা আনি মণ্ডলটো মাতি মেলি এই জেগাখন ঠিক কৰি মেলি ৱাল দিয়া দুমহলীয়া ঘৰ বনোৱা কি কৰা কৰিবা দে তোমালোকৰ কাৰণে নোৱাৰো পাই কি লাগা মই যাওঁগে এইবোৰ মাজে মই নোসোমাবলো না পিছত এইবোৰ মই মৰিবলো নাই মই যাওঁহে দে তহঁতে লাগি মোৰো গম কৰি পেলাও তই একদম তইহে পেলাও তেতিয়াহ'লে শুন মণ্ডলা দিবি মাটি ভাগ কৰিবি গম পাইছ নে তাৰপিছত ইয়াত আহি থিয় হবি আহিবি তই নিজে নিও নিনো মোৰ কথাহে থাকক কাপোৰে থাকক তোক পালো ভালেই হ'ল এই তহঁতৰ নবৌক অকমান বুজাবিচোন না ইহঁতৰ সেইজনীকো বুজাবি নবৌকো বুজাবি কি হ'ল নো মাটি বাৰীলৈ ইমান হুলস্থুল কৰে নে ৰাস্তা মানুহ একদম ঘূৰি চাইছে গম নাপাওঁ নহয় হেৰি নহয় এইবোৰ মাটি বাৰীলৈ দন কৰিবলৈ হাক দিবি এইবোৰ লাজৰ কথা গম পাওঁ মই ঘৰত নাই গমেই নাপাওঁ তুমি কবাগে দাদাও নাই নহয় ঘৰ নহয় তুমি দাদাও আহক তেতিয়া মই পাতিম বাৰু কথাখিনি এইবোৰ চব হেৰি কবাগে কৈ মেলি মানে কি হ'ল এইবোৰ মিলা মিতিকে দুই ঘৰ মাজতে সমাপ্ত কৰা মই কম বাৰু দাদা আহিলে আইনৰ সহায় ললে আকৌ এই পইচা খেল আছে আকৌ দেই বহুত পইচা যাব আকৌ হয় বাৰু সেইবোৰ তুমি কবা দে মই ধনীয়া হ'ল পাই তই চাই থাকোতে মোক পাহৰি